পাঁচজনী হৈ গ'ল। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভাল আৰু মোৰো ভালেই। আজি আপুৰ হালদি আৰু মেহেন্দি আছে, আমি তাতে যাবলৈ ওলাইছোঁ আৰু এতিয়াৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই ল'ব। আমি আহি পাই গ'লে হালদি এইফালে বাৰে কামত লাগি আছে। এইফালে ক্ষীৰ বনোৱা হৈ গ'ল। আজি আমাৰ আপুৰ হালদিৰ কাৰণে হালদিৰ লগত আছে মানুহ খাব। এইফালে গাখীৰ পাতিছে বায়ে আমাৰ। বায়ে কালি আহিছে, সময়ে পোৱা নাছিলে আহিবলৈ কাৰণে। এতিয়া আপু ওলাই ৰেডি হৈ গ'ল হালদি লগাবৰ কাৰণে। আমি হালদিও ৰেডি কৰি ল'লোঁ, হালধি এই আমাৰ জুলি আহিলে। এইফালে বৈ ওলাই ৰেডি, জীয়েকৰ আজি হালধি আছে। এইফালে নানীহঁতিও আহিব। নানী চাম দেখোন বায়ো আহি গ'ল আমলাগুৰিৰ পৰা। আহি পাইছোঁ। এতিয়া আপু হালদি লগোৱাৰ আগত আবা মাইক তামোল দি তছমিন কৰিব। আৰু এই মুহূৰ্তত বহুত দুখ লাগে, ছোৱালী যেতিয়া মাক বাপেকক ধৰি কান্দে। আপু আপু ওলাই দি উঠা। এতিয়া কেকা আৰু বৌয়ে আপু উলিয়াই লৈ আহিছে। আমি চবেই পেণ্ডেলৰ তলতে গৈছোঁ আৰু তেল লগাবলৈ আৰু মূৰত তেল দিবলৈ।
তামোল দিয়া হৈ গ'ল আৰু এতিয়া মূৰত তেল দিব। তেল দিয়াৰ পাছত হালধি ল'ব হ'ব আৰু আপোনালোকে ভিডিঅ'টো চাই যাব। আমাৰ নিয়ম আছে, মই আপোনালোকে দেখুৱাই ছাগলী দিবনে? তিনিজনী হৈছে পাঁচজনী হৈ গ'ল।
হালধি লগোৱা হৈ গ'ল আৰু এতিয়া আপুনি গা ধুৱাবৰ কাৰণে আৰু গা ধুৱাওঁতে আমাৰ কি নিয়ম আছে মই আপোনালোকক দেখুৱাই আছোঁ। অথনি বুইটি হৈ গ'ল কমপ্লিট। এতিয়া কইনা সোমাইছে গা ধুবলৈ কাৰণে এইফালে খুব কাম দিলে পাইছে। এই আমাৰ চাহান আকৌ খালি আপোনাৰ চাহানো লগাইছে। আপোনালোকৰ নিয়ম এনেকুৱাই আছে নেকি কমেণ্টত জনাব। আমাৰ নিয়মকেইটা আৰু চবৰে নিয়ম বেলেগ বেলেগ থাকে। বতৰটো ইমান ক'ত গুচি গ'ল ন? আৰে মুখ ভাঙিব লাগে অলপ জোৰ से কওক আকৌ বাই জোৰ से কওক।
আদায় কৰাত আমাৰ কামখিনি ভালে ভালে হৈ গ'ল আৰু মই ভিডিঅ'টো ভাবিছোঁ ইয়াতে সমাপ্ত কৰোঁ আৰু মোৰ ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্টত জনাব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে